সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি 30 মে হয়। আজি এটা খুবেই স্পেচিয়েল দিন হয় মোৰ কাৰণে। আজি এই দিনটোতে আমি যুগ্ম জীৱনৰ পাতনি মেলিছিলোঁ। হাঁহি ধেমালিৰ মাজেৰে এটা বছৰ সঁচাকৈ কেনেকৈ কমপ্লিট হৈ গ'ল গমেই নাপালোঁ। আৰু আহিবলগীয়া দিনবোৰ যাতে এনেদৰে হাঁহি ধেমালি খং অভিমানৰ মাজেৰে পাৰ হওক, ভগৱানৰ ওচৰত মোৰ এয়াই প্ৰাৰ্থনা। আৰু আপোনালোককো আমাৰ বিয়াৰ কেইখনমান ফটো শ্বেয়াৰ কৰিছোঁ আৰু কেনেকুৱা পায় আপোনালোকে জনাব। আমি আগৰ পৰাই এটা প্লেন আছিলে, আজিৰ দিনটো যিহেতু স্পেচিয়েল হয় সেইকাৰণে ভাবিছিলোঁ অলপ ওলাই কৰি যাম, অলপ ফুৰাও হ'ব, এনজয় কৰাও হ'ব আৰু ৰেষ্টুৰেণ্টত খোৱাৰ মজাও ল'ম ভাবিছিলোঁ। কিন্তু সকলোখিনি বৰবাদ দি দিলে। কৰোণাই আমাক সেইখিনি কৰিবলৈ সুবিধাই নিদিলে আৰু সেয়েহে ভাবিছোঁ এতিয়া ঘৰতে কিবা কিবি ৰান্ধি খাম, যিটো স্পেচিয়েল হয়। সেইকাৰণে ভাবিছোঁ কিবা কিবি আনি আপোনালোকৰ মাজতো শ্বেয়াৰ কৰিম। আজি এই ভিডিঅ'টো মই কেনেদৰে কটালোঁ আৰু আমি আজি কি খালোঁ সকলোখিনি মই এই ভিডিঅ'তে দেখুৱাম। আপোনালোকে অকণো স্কিপ নকৰাকৈ চাব বুলি মই আশা ৰাখিছোঁ। আৰু এতিয়া প্ৰায় 7টা বাজি গ'ল। গা পা ধুই মই ৰেডি হ'লোঁ। এতিয়া ৰাতিপুৱাৰ চাহকাপ বনাওঁগৈ আৰু আপোনালোকে চাই থাকক। এইফালে মিষ্টাৰে বজাৰ কৰি আহিছে এইমাত্ৰ। কি কি আনিছে কৈ দিয়া। मटन, कास्को, मिठाई, प्याज। এয়া দেখিছেনে, মোৰ চাহ বনাই হৈ গ'ল আৰু আজিৰ চাহৰ লগত আছে ৰসগোল্লা আৰু এইফালে আছে মই বনোৱা খুৰমা আৰু অলপমান কেক। এয়া আমি সকলোৱে চাহ খাই আছোঁ। ওচৰৰে মাহী এগৰাকীও আছে আমাৰ লগত। দেখিছেনে, মই পিটিকাত দিবলৈ কণ বিলাহী, নহৰু আৰু জলকীয়া এনেদৰে পুৰি আছোঁ আৰু এইটো চৌকাত বনি আছে মটন। আপোনালোকক মই দেখুৱাম বাৰু। এয়া হ'ল আজিৰ স্পেচিয়েল মটন কাৰী। কেতিয়াবা আপোনালোকৰ লগত মই এই ভিডিঅ' শ্বেয়াৰ কৰিম। আৰু এয়া হ'ল ভেজ পোলাও, খুব চিম্পলত বনাইছোঁ। ফাইনেলি আজি মোৰ ডিছ ৰেডি হৈ গ'ল। এতিয়া আহক মোৰ ডিছ কি বনালোঁ মই চাওঁ। এইফালে মই বনালোঁ পোলাও, ভেজ পোলাও, এইফালে মটন কাৰী আৰু এইফালে হৈছে আলুৰ পিটিকা আৰু এয়া হৈছে নৰসিংহৰ চাটনি আৰু এইফালে হৈছে মই বনাইছিলোঁ আমৰ আচাৰ আৰু এয়া হৈছে গাহৰি বইল। এয়া আমি সকলোৱে একেলগে ৰাতিপুৱাৰ সাঁজ খাই আছোঁ। দাদাই খাইছে আৰু বৈ খাই আছে। ইহঁতৰ এনিভাৰ্চাৰী আজি। যি হৈছে আজি খানাটো খাই আমি ভাত পানী খাই আজৰি হ'লোঁ আৰু এতিয়া ওচৰৰে নবৌ এগৰাকীৰ ঘৰত কিবা গোটৰ মিটিং আছে বোলে। আজি মোৰ প্ৰথম দিন গোটৰ সদস্যা হিচাপে ময়ো যাওঁ মিটিঙলৈ। কিমান আৰু ঘৰতে সোমাই থাকিম, অলপ ওলাই যাওঁ। মোৰ লগতে ভণ্টি যাব আৰু আপোনালোকে চাই থাকিব আমি তাত কি কৰোঁ। এতিয়া আমি ফোন নম্বৰটো দিবা, যিটো গৈ তোমাক আছোঁ। কল লাগে আৰু তোমাৰ ইমেইলটো দি দিবা। এইফালে ভণ্টি আছে, কথা পাতি আছে। Don't wanna talk, I need a moment before I go. It's nothing personal, I draw the blinds. They don't need to see me cry, 'cause even if they understand, they don't understand. So then when I'm finished, I'm all about my business and ready. এতিয়া আমি দুজনী খোজকাঢ়ি গৈ আছোঁ। এইফালে তেওঁ বিজি, ৰাস্তাতে আমাক হাজবেণ্ডে এৰি দিলে। এতিয়া আৰু গৈ আছোঁ। তেওঁ বা ঘৰলৈ গৈছে ভাগিনহঁতক আনিবৰ কাৰণে। এয়া আমি পালোহি আৰু। তেন্তে গৈ থাকোঁ।
এয়া আমাৰ নবৌহঁতে গোটৰ কিবা আলোচনা কৰি আছে আৰু এয়া দুপৰীয়া চাহকাপৰ সৈতে এয়া নবৌৱে বনোৱা হোমমেড লালমোহন আৰু এইফালে চানা আৰু এইফালে বিস্কুট এয়া দেখিছেনে কিমান ধুনীয়াকৈ বনাইছে আৰু লগতে এয়া তামোল কাটি থৈছে আমাক খাবলৈ বাৰু এয়া মই চাহৰ জুতি লৈ আছোঁ এয়া মোৰ ওচৰতে আছে বৰমা এয়া আজিৰ মিটিং আমাৰ শেষ হ'ল আৰু সেয়েহে এতিয়া ওলাইছোঁ যাবলৈ আমাৰ মিটিং শেষ হ'ল যা বাই আজি দেখিবলৈ পামগৈ তেতিয়া ভিডিঅ' আৰু এতিয়া ফুল আনিবৰ কাৰণে ভণ্টি আৰু মই ওচৰৰে নবৌৰ একেগী ঘৰত সোমালোঁ এয়া দেখিছেনে কিমান ধুনীয়াকৈ ফুলবোৰ ৰুই থৈছে আৰু এয়া বহুত কালেকশ্যন আছে নবৌৰ ওচৰত খুব ধুনীয়াকৈ ৰাখিছে এতিয়া আমি খোজকাঢ়ি ঘৰলৈ গৈ আছোঁ এইফালে ফুলৰ কালেকশ্যন কি ফুল জানো ময়ো নাজানো নামবোৰ এটা কেকটাছ হয় আৰু বাকী দুটাৰ নাম নাজানো কোন কোন আহিছ আজি আমাৰ এনিভাৰ্চাৰী অতিথি আহি পাই গ'লহি এইগৰাকী আৰু লগত আৰু দুগৰাকী আছে আপোনালোকক মই দেখুৱাম আৰু এইফালে চাওঁ এইফালে টিকলু মন এই আলহী আৰু এগৰাকী ক'ত জানো বিচাৰিব লাগিব এইফালে আৰু এগৰাকী এওঁলোকে এইফালে আমাৰ টিভি চোৱাত বিজি ৰাইজসকল এইফালে চাওঁ মন আমি যেন তেন আহি পালোহি তামাম বৰষুণ দিছে এইফালে Happy anniversary, mommy. Thank you. মোক পোৱালীকেইটা এনিভাৰ্চাৰী উইচ কৰিছে শুনিলেনে আপোনালোকে আজি আমাৰ অতিথি দেই এওঁলোক শুশ্ৰূষা এতিয়া কৰিব লাগিব আমাৰ এই অতিথিৰ লগত ভাত এসাঁজ একেলগে খাইছোঁ কেনেকুৱা দিছে চিকেন খাই কেনেকুৱা লাগিছে হা ভাল ধুনু সুধ আকৌ এইফালে ধুনু কেনেকুৱা লাগিছে দে কৈ দিয়া অঁ বাই আমাৰ আলহী যাবলৈ ওলাইছে দেই এইফালে বাই এটা দি দিয়া এতিয়া প্ৰায় 10টামানেই হ'ল ভাত পানী খাই আজৰি হ'লোঁ আৰু ভাবিছোঁ আজি এই ভিডিঅ'টো মই ইয়াতে সামৰিম আৰু শেষ কৰাৰ আগতে আজি মই হাজবেণ্ডৰ পৰা পোৱা স্পেচিয়েল গিফ্টটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছোঁ আজি মই হাজবেণ্ডৰ পৰা এই কাপোৰযোৰ পালোঁ নুনি কটনেই হ'ব চাগে অৰেঞ্জ কালাৰ হয় মোৰ খুব প্ৰিয় কালাৰ মোৰহে বেছি একো এটা দিয়া নহ'ল মই গিফ্টটো পেণ্ডিঙত ৰাখিছোঁ একলৈকো ওলাইও যাব পৰা নাই যিহেতু কেতিয়াবা ল'ম আৰু আজি এই দিনটো স্পেচিয়েল কৰি তোলা আমাক হোৱাটছআপতে হওক বা ফেচবুকতে হওক যোনে যোনে আমাক উইচ কৰিছিলে আজি আপোনালোক সকলোলৈকে মই ইয়াৰ পৰাই ধন্যবাদ জনাইছোঁ আৰু আজি এই ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব